শিমলুগুৰিত নৱজ্যোতি ক্লাবৰ উদ্যোগত প্ৰাইজবাণী কেৰম প্ৰতিযোগিতাৰ শুভ উদ্বোধন। শিমলুগুৰিত নৱজ্যোতি ক্লাবৰ উদ্যোগত ঈদ উপলক্ষে আয়োজন কৰা প্ৰাইজবাণী কেৰম প্ৰতিযোগিতা শনি বুধবাৰে নিশা শুভ উদ্বোধন কৰা হয়। আজিৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা প্ৰাইজবাণী কেৰম প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে নগাঁৱৰ সুচিকিৎসক ডাক্তৰ আৰিফুল হক, ডাক্তৰ জাকাৰিয়া আব্দুল্লাহ আৰু হেডছাৰ বুলি পৰিচিত শিক্ষক মুস্তাফা আমিনুল্লাই। তাৰ পাছতে ডাক্তৰ আৰিফুল হক, ডাক্তৰ জাকাৰিয়া আব্দুল্লাহ বনাম হেডছাৰ মুস্তাফা আমিনুল্লাহ, আহমেদ আলী জ্যোতিৰ মাজত এখনি উদ্বোধনীমূলক খেল অনুষ্ঠিত হয়। উল্লেখ্য যে 400 টকাকৈ ভৰ্তি মাচুলেৰে 2জনকৈ খেলুৱৈৰে গঠিত দলে এই খেলত অংশগ্ৰহণ কৰিব পাৰিব। স্মৰণীয় যে প্লাষ্টিকৰ গুটিৰে খেলিব লগা প্ৰাইজবাণী কেৰম প্ৰতিযোগিতাখনি থিয় হৈ খেলিব লাগিব। ফেচবুকৰ জৰিয়তে সম্প্ৰচাৰিত হ'ব লগা খেলখনিৰ প্ৰথম পুৰস্কাৰ হিচাপে 20,000 টকাৰ লগতে ট্ৰফি, দ্বিতীয় পুৰস্কাৰ 15,000 টকাৰ লগতে ট্ৰফি, তৃতীয় পুৰস্কাৰ 10,000 টকাৰ লগতে ট্ৰফি আৰু চতুৰ্থ পুৰস্কাৰ হিচাপে 5,000 টকাৰ লগতে ট্ৰফি। আজিৰ এই উদ্বোধনী অনুষ্ঠানত খেল পৰিচালনা সমিতিৰ সভাপতি নজৰুল ইছলাম, সম্পাদক খাইৰুল ইছলাম, জ্যেষ্ঠ নাগৰিক চাহাবুদ্দিন, আহমেদ আলী, ছাইদুল ইছলামৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।